হেল্ল' গাইজ, মই আফতাৰ হুছেইন। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে জানে যে এতিয়াৰ পৰা সকলো ভোটাৰে তেওঁলোকৰ ভোটাৰ কাৰ্ডসমূহ আধাৰ কাৰ্ডৰ দৰে অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ এটি ইউজাৰ নেম আৰু পাছৱৰ্ডৰ দৰকাৰ হয়। বন্ধুসকল, আপোনালোকে জানে যে আপোনালোকৰ নতুনকৈ ভোটাৰ এপ্লাই কৰিবলৈ বা আপোনালোকৰ ফেমিলিৰ কাৰোবাৰ ভোটাৰ কাৰ্ড কাৰেকশ্যন কৰিবলৈ আপোনালোকৰ বা বিভিন্ন কাম কৰিবলৈ আপোনালোকৰ সেই ৱেবছাইটৰ এটি ইউজাৰ নেম আৰু পাছৱৰ্ডৰ দৰকাৰ হয়। এই ইউজাৰ নেম আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে এই ৱেবছাইটটোৰ যিকোনো কাম কৰিব পাৰিব। বন্ধুসকল, সেই ইউজাৰ নেম আৰু পাছৱৰ্ড কেনেকৈ খুলিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি মই শিকাম। বন্ধুসকল, আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে বহুতো সুবিধা। আপোনালোকে এই ৱেবছাইটটোৰ বহুতো সুবিধা দেখিবলৈ পাইছে। এই সুবিধাসমূহ আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব। ইউজাৰ নেম আৰু পাছৱৰ্ড জেনেৰেট কৰিবলৈ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে বন্ধুসকল, লগইন/ৰেজিষ্টাৰ বুলি ইয়াতে আছে। লগইন আৰু /ৰেজিষ্টাৰ বুলি ইয়াতে আছে। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বন্ধুসকল, আপোনালোকে যিহেতু আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ড নাই, সেইবাবে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে এণ্টাৰ মোবাইল নাম্বাৰ বা ইমেইল। আপোনালোকে মোবাইল নাম্বাৰ বা ইমেইলৰ জৰিয়তে আপোনালোকে ইয়াতে আপোনালোকে ইউজাৰ নেম জেনেৰেট কৰিব পাৰিব। গতিকে আপোনালোকে যিটো মোবাইল নাম্বাৰেৰে ইয়াতে ইউজাৰ নেম বনাব, সেই মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। মই মোৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিছোঁ। তাৰপিছত মোবাইল নাম্বাৰটো টাইপ কৰাৰ পিছত আপোনালোকে তলফালে দেখা পাইছে কেপচাকোডটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে তলত দেখা পাইছে ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে নতুন এটা পেজ খোল খাই গৈছে। এই পেজটোত আপোনালোকে প্ৰথমে আছে এণ্টাৰ ইউৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আপোনালোকে যিটো নাম্বাৰেৰে ৰেজিষ্টাৰ কৰিব বিচাৰিছে সেই মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকে টাইপ কৰি দিব। মোবাইল নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে তলত দেখা পাইছে এটি কেপচা কোড আছে। এই কেপচা কোডটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব। মই কেপচা কোডটো ইয়াতে টাইপ কৰি দিলোঁ। কেপচা কোডটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে তলফালে দেখা পাইছে চেণ্ড OTP। আপোনালোকে ইয়াতে যিটো মোবাইল নাম্বাৰ বহাইছে সেই মোবাইললৈ এটি OTP যাব। এইটোত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTP বুলি লিখা আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTP বুলি ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তলফালে দেখা পাইছে এণ্টাৰ OTP। আপোনালোকৰ মোবাইললৈ যিটো OTP গৈছে সেই OTPটো ইয়াতে টাইপ কৰিব লাগিব। ইয়াতে OTP দেখা পাইছে, OTPটো মই টাইপ কৰি দিলোঁ। OTPটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ভেৰিফাই। OTP ভেৰিফাই কৰিব লাগিব। OTP ভেৰিফাই কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ক্ৰিয়েট নিউ পাছৱৰ্ড। আপোনালোকে OTP ভেৰিফাই কৰাৰ পিছত আপোনালোকে ইয়াতে পাছৱৰ্ড জেনেৰেট কৰিব লাগে। পাছৱৰ্ড জেনেৰেট কৰিবলৈ আপোনালোকে ইয়াতে ওপৰত লিখা আছে চাওক, নোট পাছৱৰ্ড মাষ্ট কণ্টেইন মিনিমাম 6 কেৰেক্টাৰ্ছ এট লিষ্ট 1 আপাৰ কেছ এলফাবেট 1 ডিজিট এণ্ড 1 স্পেচিয়েল কেৰেক্টাৰ। বন্ধুসকল, আপোনালোকে পাছৱৰ্ড জেনেৰেট কৰিবলৈ আপোনালোকে এই ধৰণেৰে পাছৱৰ্ড জেনেৰেট কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত মই চিম্পল হিচাপে এটা দি দিছোঁ। গতিকে ইয়াতে আপোনালোকে ক্ৰিয়েট নিউ পাছৱৰ্ড আপোনালোকে ইয়াতে পাছৱৰ্ড দিব লাগিব। মই এটি পাছৱৰ্ড জেনেৰেট কৰিছোঁ। পাছৱৰ্ড ক্ৰিয়েট নিউ পাছৱৰ্ড দিয়াৰ পিছত আপোনালোকে তলত কনফাৰ্ম পাছৱৰ্ড দিব লাগিব। আপোনালোকে সেই পাছৱৰ্ডটো ছেম টু ছেম ইয়াতে দিব লাগিব। মই পাছৱৰ্ডটো টাইপ কৰি দিলোঁ। তাৰপিছত ইয়াতে লিখা আছে ৰিছেট পাছৱৰ্ড। এই ৰিছেট পাছৱৰ্ডত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে ইউৰ পাছৱৰ্ড হেজ ছেট ছাকচেছফুলি। গতিকে বন্ধুসকল, আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো জেনেৰেট হৈ গ'ল। গতিকে আপোনালোকে এই ইউজাৰ নেম আৰু পাছৱৰ্ড জেনেৰেট হোৱাৰ পিছত আপোনালোকে এইটো লগ ইন কৰিব পাৰিব। লগ ইন কৰিবলৈ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ইউজাৰ নেমত আপোনালোকে ইয়াতে আপোনাৰ যিটো ইউজাৰ নেম দিছিলে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। মোবাইল নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে পাছৱৰ্ড ইয়াতে পাছৱৰ্ডটো দি দিব। পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এটি কেপচা কোড আছে। কেপচা কোডটো আপোনালোকে ইয়াতে বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত লগইনত ক্লিক কৰি দিব।
লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ৱেলকাম হোৱাট উড ইউ লাইক টু ইয়াতে দেখিবলৈ পাইছে পেজটো খোল খাই গৈছে ইয়াতে আপোনালোকে